নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমাৰ পিঠা বনাম। মাঘ বিহুৰ উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ। মোৰ নাৰিকলখিনি কাটি লোৱা হ'ল। এতিয়া মই নাৰিকলখিনি চুকি ল'ম। চুকি লোৱাৰ পিছত পিঠাখিনি বনাম। মই এইখিনি এবাৰ ধুই ল'ম নাৰিকলখিনি। মোৰ ধোৱা হ'ল। এইবাৰ মই নাৰিকলখিনি অলপ সৰু সৰুকৈ কাটি আছোঁ। কাটি লৈ আমাৰ ৰুকনি নাই, আমি মিক্সাৰতে দি বনাম। আৰু এইবাৰ মই মিক্সাৰত দিম। মোৰ এইখিনি চুকি লোৱা হ'ল, মিক্সাৰত দিলোঁ, ভালে হৈছে। আৰু অলপ আছে। এতিয়া মই চেনি দিলোঁ। চেনি দিয়াখিনি দুখা নহ'লে সানি ল'লোঁ। এইবাৰ মই আটাখিনি মাৰি ল'ম। আটাখিনি মাৰি লোৱাৰ পিছত মই পিঠাখিনি বনাম। এই মই পিঠা বনালোঁ, কাঠমুচুৰি পিঠা বুলি কয়। এই তেল গৰম দিলোঁ। তেলখিনি গৰম দি এইবাৰ পিঠাখিনি বনাম। মই পিঠাখিনি দি ল'লোঁ। এইবাৰ ভাজি আছোঁ। কেৰাহীটা অলপ সৰু হ'ল, হ'লেও হৈছে, হৈ যাব। আজিহে আমাৰ মাঘৰ বিহু লাগছে, পিঠা বনাইছোঁ আজিহে। এই পিঠাখিনি মোৰ হ'ল পাৰাই আৰু নামাই থ'ম। মই পিঠাখিনি নামাই থ'লোঁ। মোৰ পিঠাখিনি হ'ল। এই পিঠা হৈ গ'ল। বেছি ভাল হোৱা নাই, সেনে আৰু চিম্পুল বনাই ল'লোঁ।